ওয়েলকাম টু মাই চেনেল। আজি আমি জলকীয়া কেনেকৈ বেছি দিনলৈ ভালকৈ ৰাখিব পাৰি সেইটো চাম। জলকীয়াখিনি বজাৰৰ পৰা আনোতে অলপ বেয়া। আমি জলকীয়াৰ ঠাৰিবোৰ এটা এটাকৈ গুচাই ল'ম। জলকীয়া সদায় ঠাৰিৰ পৰা বেয়া হয়, সেইকাৰণে জলকীয়াখিনি ঠাৰিবোৰ গুচাই ল'ব লাগে। আৰু ঠাৰিবোৰ গুচাওঁতে এটা সাৱধান হ'ব লাগে যাতে জলকীয়াটো ভাঙি নাযায়। এয়া মই গোটেই জলকীয়াখিনিৰ ঠাৰিবোৰ গুচাই লৈছোঁ আৰু বেয়া জলকীয়াখিনি উলিয়াই দিছোঁ। এতিয়া আমি ঠাৰি ছিঙি লোৱা জলকীয়াখিনি এটা বাউলত পানী লৈ তাত ভালকৈ ধুই ল'ম। ধুই লোৱা জলকীয়াখিনি আকৌ প্লেটত উলিয়াই আমি পানীখিনি ভালকৈ শুকুৱাই ল'ম। জলকীয়াখিনি শুকাওঁতে চালনী, কাপোৰ অথবা টাৱেল ইউজ কৰিব পাৰিব। ভালকৈ শুকাই লোৱা জলকীয়াখিনি আমি এতিয়া এটা প্লাষ্টিক বেগত ভৰাম। জলকীয়া শুকাওঁতে এটা কথাই মনত ৰাখিব লাগিব যে জলকীয়াখিনি কেতিয়াও ৰ'দত নিদিব, নহ'লে বেয়া হ'ব। আমি এনেকুৱা জিপ থকা প্লাষ্টিক বেগ এটা লওঁ, তাত গোটেই জলকীয়াখিনি ভৰাই দিম। এনেকৈ জলকীয়া ফ্ৰিজত থ'লে বহু দিনলৈ ভালে থাকে।